এতিয়া আমি আহি পালোহি শ্ৰী শ্ৰী মুক্তিনাথ মহাদেৱ মন্দিৰ ঢকুৱাখানা। ইয়াত 2024 বৰ্ষৰ মহাশিৱৰাত্ৰি আয়োজন কৰিছে। কাইলৈ ইয়াত বহুতো বাবা ভক্তই ভিৰ কৰিবহি। সেইবাবে কাইলৈৰ কাৰণে ইয়াত যো-জা চলি আছে। আৰু আমিও আজি আহিছোঁ 9 মাৰ্চ তাৰিখে এই মন্দিৰত হ'ব লগা ভাওনা বাগীৰ বৰ আখৰা কৰিবলৈ। এতিয়া মন্দিৰৰ পূজা কৰিবৰ সময় হ'ল। এই কণমানিজনীৰ বাবাৰ ওপৰত ভক্তি দেখি সঁচাকৈ আপ্লুত হ'লোঁ। আজিৰ জেনেৰেশ্যনত এনেকুৱা ল'ৰা ছোৱালী খুব কমেই ওলাব। আমাৰ বৰাষাৰৰ নাটকৰ দৃশ্য পোনপ্ৰথমতে আমি সূত্ৰক উলিয়ালোঁ। বাকী দৃশ্যসমূহ ভাওনাৰ পিছদিনা আপলোড কৰিম। আখৰা শেষ কৰি বাবাসকলৰ লগত অলপ আলোচনা কৰিলোঁ আৰু ৰাতি অলপ কাম আছিল, সকলো কাম বন কৰি ঘৰলৈ বুলি বাট ল'লোঁ।